পৃথিৱীত খোজ থ'বলৈ নৌ পাওঁতেই বাপেক আব্দুল্লাহ মৃত্যুমুখত পৰিছিল। জন্ম হোৱা মাত্ৰ 6 মাহৰ পাছত মাক আমিনায়ো কৰুণ মৃত্যুক খাব দিব লগা হৈছিল। তেনি কম বয়সতে নিথৰুৱা হোৱা সেই কণমানি কেঁচুৱাটিৰ দায়িত্বভাৰ ককাক আব্দুল মুতাল্লিব আৰু খুৰাক আবু তালেবে গ্ৰহণ কৰিছিল। হালিমা নামৰ বন কৰা মহিলা এগৰাকীৰ কোলাতে শিশুটিয়ে কেঁচুৱা জীৱন অতিবাহিত কৰিছিল। সৰুৰে পৰা অকলশৰে থাকি ভালপোৱা সেই শিশুটি পাছলৈ মহম্মদ নামেৰে পৰিচিত হৈ পৰিছিল। ককাক আব্দুল মুতাল্লিব আছিল কুৰিশ জনগোষ্ঠীৰ 4জন শ্বেখ অৰ্থাৎ মুখ্য তত্ত্বাৱধায়কৰ ভিতৰত এগৰাকী। আনহাতে খুৰাক আবু তালেব আছিল হাছেম বংশৰ এগৰাকী লেখত ল'বলগীয়া নেতা। সেই সময়ত ছৌদি আৰবত কোনো ধৰণৰ ৰজা নাছিল। বিভিন্ন অঞ্চলত বিভক্ত জনগোষ্ঠীসমূহেৰে গঠিত ছৌদি আৰবৰ শাসন সেই জনগোষ্ঠীসমূহৰ মুখিয়ালসকলৰ দ্বাৰা পৰিচালিত আছিল, যাক শ্বেখ বুলি কোৱা হৈছিল। লাহে লাহে শিশুটি ডাঙৰ হ'বলৈ ধৰিছিল। কাৰো লগত ফূৰ্তি নকৰা, মুখ খুলি হাঁহিব নজনা সেই শিশুটিয়ে অকলশৰে থাকি ভাল পাইছিল। এনেকৈয়ে এসময়ত অকলশৰে থকাটো অভ্যাসত পৰিণত হৈ পৰিছিল সেই শিশুটি। খুৰাক আবু তালেব জীৱিকাত এগৰাকী ব্যৱসায়ী আছিল। সেয়ে সহায়ৰ বাবে মহম্মদক তেখেতে লগত লৈ ফুৰিছিল। অৱশ্যে মহম্মদৰ মন মানসিকতা সম্পূৰ্ণ পৃথক আছিল। তেখেত যথেষ্ট গহীন স্বভাৱৰ আছিল। আন ল'ৰা ছোৱালীৰ দৰে চটফটাই ঘূৰি ভাল নাপাইছিল। সেইবাবে তেখেতক আল আমিন অৰ্থাৎ সাধু ৰূপে নামকৰণ কৰা হৈছিল। মহম্মদ যিমানেই ডাঙৰ হৈ আহিছিল, হীৰা নামৰ গুৱাহাটীত অকলশৰে তপস্যাত মগ্ন হৈ থকাটো সিমানেই বাঢ়ি গৈছিল। সেইবাবে কেতিয়াবা কেতিয়াবা সেই গুহালৈ খানা পিনা লৈ যাব লগা হৈছিল। হীৰা নামৰ সেই গুৱাহাটীৰ কাষতে তপস্যাত মগ্ন থাকোঁতে মহম্মদৰ মনলৈ বাৰেবৰণীয়া কথাবোৰ ভাহি আহিছিল। ধৰ্মৰ নামত অতি ধাৰ্মিকতা, উপাসনাৰ নামত আনুষ্ঠানিকতা ৰক্ষা, নীতি নিয়মৰ নামত ভণ্ডামি ইত্যাদি ইত্যাদি। চাৰিওফালে কেৱল অশান্তি, অৰাজকতা আৰু হাই কাজিয়া। কোনেও কাৰো কথা নুশুনে, কাকো নামানে। ইটো জনগোষ্ঠীৰ সৈতে সিটো জনগোষ্ঠীৰ মাজত চলি অহা হাই কাজিয়াবোৰ সাধাৰণ কথাত পৰিণত হৈ পৰিছিল। মদ খোৱা, জুৱা খেলা আদিবোৰ মুকলিকৈ চলিছিল। মহিলাসকলে বাহিৰলৈ ওলাই যাবলৈ সাহস নকৰিছিল। ধৰ্মীয় বিশ্বাস অনুসৰি তপস্যাত মগ্ন হৈ থাকোঁতে এবাৰ হঠাতে জিব্ৰাইল দেৱতাৰ সৈতে মহম্মদৰ সাক্ষাৎকাৰ হৈছিল। প্ৰথম অৱস্থাত সন্মুখত কি হৈ আছে বা হ'বলৈ গৈ আছে একো গমগতি ধৰিব পৰা নাছিল। পাছত লাহে লাহে সকলোবোৰ কথা বুজি উঠিছিল। সেই সাক্ষাৎকাৰত জিব্ৰাইল দেৱতাই হজৰত মহম্মদলৈ কিছুমান তত্ত্বগধুৰ কথা আৰু কিছু উপদেশ আগবঢ়াইছিল। লগতে এই কথাও অৱগত কৰোৱা হৈছিল যে সেই জ্ঞানগধুৰ কথাবোৰ গোটেই বিশ্বত প্ৰচাৰ কৰাটোৱেই হৈছে হজৰত মহম্মদৰ একমাত্ৰ দায়িত্ব। পিছৰ পৰ্যায়ত জিব্ৰাইল দেৱতাৰ কথা সাৰোগত কৰি হজৰত মহম্মদে গাঁৱে ভূঞে মানুহক নতুন এটি ধৰ্মীয় আদৰ্শত বিশ্বাসী হ'বলৈ আহ্বান জনাইছিল। ৰাইজৰ আগত হজৰত মহম্মদে কথাবোৰ এনেদৰে দাঙি ধৰিছিল। পৰম সত্তা প্ৰভু এজনেই, তেওঁ নিৰাকাৰ আৰু পবিত্ৰ। গোটেই জগতখন প্ৰভুৰ ইচ্ছা অনুসৰি সংৰচনা হৈছিল। প্ৰভুৱে 6 দিনত জগতখন নিৰ্মাণ কৰি উলিয়াইছিল। 7 দিনৰ দিনা পোহৰ আৰু আন্ধাৰৰ সূচনা কৰি জীয়াই থাকিব পৰাকৈ উপযোগী কৰি তুলিছিল। সেই পোহৰ আৰু আন্ধাৰৰ যিদিনা সূচনা হৈছিল, সিদিনাৰ পৰাই দিন ৰাতি, ভাল বেয়া, ফিৰিষ্টা ছয়তান অৰ্থাৎ দেৱতা অসুৰ আদিবোৰৰ আৰম্ভণি ঘটিছিল। ছয়তান মানুহৰ প্ৰকাশ্য শত্ৰু। যেনেদৰে পোহৰ আৰু আন্ধাৰ আমাৰ লগতে থাকে, ছয়তান আৰু প্ৰভু আমাৰ লগতে থাকে। মানুহৰ অন্তৰাত্মাত ছয়তানৰ উপস্থিতিৰ লগে লগে প্ৰভু বহু দূৰলৈ গুচি যায়। তেতিয়াই মানুহ পাপ কৰ্মত লিপ্ত হৈ পৰে। ছয়তানৰ জালৰ পৰা বাচিবলৈ হ'লে আমাৰ এটাই উপায়, প্ৰভুৰ ধ্যানত বেছি বেছিকৈ সময় কটোৱা। যি লোক পৰম শক্তিমান প্ৰভুৰ পথত দৃঢ় হৈ থাকিব, তেখেতৰ বাবে আছে প্ৰভুৰ ফালৰ পৰা দয়া, আশীৰ্বাদ আৰু মহাপুৰস্কাৰ। মই হজৰত মহম্মদ পৰম শক্তিমান নিৰাকাৰ প্ৰভুৰ দ্বাৰা প্ৰেৰণ কৰা এগৰাকী পচন্দনীয় ব্যক্তি। মই সংবাদদাতা অৰ্থাৎ ৰচুল। মই নবী অৰ্থাৎ ধৰ্মৰক্ষক। মই আদমৰ সন্তান অৰ্থাৎ মানুহ। প্ৰভুৰ পৰা অহা সতৰ্কবাণী আৰু সুসংবাদসমূহ শুদ্ধকৈ প্ৰচাৰ কৰাটোৱেই মোৰ দায়িত্ব। মই এই সুসংবাদ ৰাইজৰ আগত প্ৰচাৰ কৰিবলৈ আহিছোঁ যে আল্লাহৰ পথত দৃঢ় বিশ্বাসীসকলৰ বাবে আছে আল্লাহৰ তৰফৰ পৰা ক্ষমা, আশীৰ্বাদ আৰু মহাপুৰস্কাৰ। লগতে মই এই সতৰ্কবাণীও প্ৰচাৰ কৰিবলৈ আহিছোঁ যে যি ছয়তানৰ জালত পৰি পাপ কৰ্মক জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰিছে, সিহঁতৰ বাবে আছে প্ৰভুৰ তৰফৰ পৰা মহা শাস্তি আৰু অভিশাপ। হজৰত মহম্মদৰ বাণীবোৰ শুনাৰ পাছত এচামৰ মন্তব্য আছিল। হজৰত মহম্মদ দিনক দিনে বলিয়া হ'বলৈ ধৰিছে। আন এচামৰ মন্তব্য আছিল, মহম্মদ কোন সেইটো ডাঙৰ কথা নহয়।
মহম্মদে কি ক'ব খুজিছে সেইটোহে ডাঙৰ কথা। কোনো সন্দেহ নাই মহম্মদৰ কথাত সুমতি আছে শুভবাৰ্তা। তেনেকৈয়ে মহম্মদৰ কথাবোৰে সমাজত দিনক দিনে এনেকৈ প্ৰভাৱিত কৰিবলৈ ধৰিছিল যে বহুতৰ টোপনি নাইকিয়া হৈ পৰিছিল। সেইবাবে বহু লোকে হজৰত মহম্মদক শিলগুটিৰে স্বাগতম জনাইছিল। বহু লোকৰ পৰা হত্যাৰ ভাবুকিও লাভ কৰিছিল। উমৰে এবাৰ হজৰত মহম্মদক নিধন কৰিবলৈ আহিছিল। শেষত মহম্মদৰ আদৰ্শত শৰণ লৈ উভতি গৈছিল। ইছলামিক ইতিহাসত সি এটা অতি গুৰুত্বপূৰ্ণ ঘটনাৰূপে বিবেচিত। উমৰে মহম্মদৰ ওচৰত শৰণ লোৱা খবৰটো চাৰিওফালে বিয়পি পৰাৰ পাছত হাজাৰ হাজাৰ লোকে হজৰত মহম্মদৰ আহ্বানক সন্মান জনাই নতুন ধৰ্মীয় আদৰ্শত দীক্ষিত হৈছিল। এনেকৈ চৌদি আৰবৰ চাৰিওফালে মানুহৰ মনত মহম্মদৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটোক লৈ উৎকণ্ঠা বাঢ়িবলৈ ধৰিছিল। তীব্ৰ গতিত জনপ্ৰিয়তা লাভ কৰা মহম্মদৰ আদৰ্শটো লাহে লাহে এচামৰ বাবে হৈ পৰিছিল মূৰৰ কামোৰণি। মহম্মদক হত্যাৰ ষড়যন্ত্ৰ কৰা কথাটো গম পোৱাৰ লগে লগে মহম্মদে মক্কা পৰিত্যাগ কৰি মদিনালৈ পলায়ন কৰিছিল। সেই মদিনাত হাজাৰ হাজাৰ লোক মহম্মদৰ ধৰ্মত দীক্ষিত হৈছিল। এনেকৈ এসময়ত বুজন পৰিমাণৰ অনুগামী গোটাবলৈ সক্ষম হৈছিল মহম্মদ। সেই অনুগামীসকলক লগত লৈ নাৰে তকবীৰ আল্লাহু আকবাৰ শ্লোগানেৰে মক্কালৈ ৰাওনা হৈছিল মহম্মদ বাহিনী। মহম্মদৰ সোঁহাতস্বৰূপ আবু বক্কৰে আৰম্ভণিৰে পৰা মহম্মদক সকলো ধৰণৰ সৰু সুৰা কাম কাজৰ লগতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শত সহায় সহযোগিতা প্ৰদৰ্শন কৰি আহিছিল। আবু বক্কৰৰ উপৰিও হজৰত উমৰ, হজৰত আলী, হজৰত উছমান আছিল হজৰত মহম্মদৰ বিশ্বাসী মুখপাত্ৰ। ব্যক্তিগত জীৱনত হজৰত মহম্মদক আটাইতকৈ ওচৰৰ পৰা পোৱা পত্নীগৰাকী আছিল খাদিজা। বাকীবোৰ পত্নীক বিশেষ কিছুমান চৰ্ততহে মহম্মদে পত্নীৰূপে গ্ৰহণ কৰিছিল। তাৰ বেছিভাগ মহম্মদৰ পত্নী হোৱাৰ গৌৰৱ অনুভৱ বুটলিবলৈ বিয়াত বহিছিল। আন কিছুমান মহিলাক বিয়া কৰাইছিল যুদ্ধত স্বামীহাৰা হোৱা পত্নীক স্বামীৰ মৰ্যাদা দিবলৈ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তকৰূপে খ্যাত হৈ পৰা হজৰত মহম্মদৰ ইহলীলা সম্বৰণ ঘটে 632 চনৰ 8 জুনৰ দিনা।